হাই মই ধৰিত্ৰী আকৌ আহিলোঁ আপোনালোকৰ মাজলৈ ভালনে আপোনালোকৰ মই আজি আকৌ নতুন ৰেচিপি এটা লৈ আহিছোঁ মটৰ পনীৰ বলকচোন দেখুৱাওঁ আপোনালোকক কেনেকৈনো বনাম একদম চিম্পুল মানে ঘৰতে বনাই খাব পাৰি আৰু আহক দেখুৱাই দিছোঁ মটৰ লৈছোঁ অলপ আৰু বেছি নহয় নিজৰ পৰিমাণত ল'ব পাৰি আৰু হালধি নিমখ মছলা গুড়ি অলপ চব মিক্স মছলা হয় এইটো তেল পনীৰ আদা নহৰু পেষ্ট অলপ ল'ব জিৰা গুড়ি অলপ ল'ব আৰু তেজপাত এখিলা দিলেও হয় দুখিলা দিলেও হয় আৰু ধনিয়া টমেটো 3টা লৈছোঁ আৰু মানে পনীৰ মছলাটো দিবও পাৰে নিদিবও পাৰে আপোনালোকৰ কথা সেইটো কিন্তু মানে দিলে ভাল হয় আৰু যদি আছে দিব পাৰে প্ৰথমে তেলখিনি অলপ দি ল'ব পনীৰটো ফ্ৰাই কৰি ল'ব লাগিব যিহেতুকে গেছটো অলপ সৰু কৰি দিছোঁ তেলটো অলৰেডি গৰম হৈ গৈছে এতিয়া আমি পনীৰখিনি দি দিব পাৰোঁ ৰিফাইন দিব পাৰে অলৰেডি হৈ গৈছে এইখিনি বেছি ফ্ৰাই কৰিব নালাগে অলপ কৰিলে হৈ যাব আৰু অলপ কৰিছোঁ ব্ৰাউন হৈ গৈছে অলৰেডি ব্ৰাউন দেখিছে এয়া হৈ গৈছে আৰু বেছি ফ্ৰাই কৰিব নালাগে ফ্ৰাই হৈ গ'ল এয়া দেখিছে পনীৰ ফ্ৰাই তেলটো গৰম হৈ গ'ল এতিয়া আমি পিঁয়াজখিনি দি দিছোঁ তেল ইউজ কৰা নাই তেলটো বেছি ইউজ কৰিলে পেটলৈ বেয়া বুলি গম পায় সেইটো কাৰণে অলপ কমকৈ দিছোঁ আৰু এতিয়া ব্ৰাউন হৈ যাব আপোনালোকে দেখিব অলপ টাইম জিৰাখিনি দি দিছোঁ অলপ হিলাই দিছোঁ ব্ৰাউন হৈ গৈছে আপোনালোকে দেখিছে আৰু আদা নহৰু পেষ্টখিনি মই দি দিছোঁ ইয়াতে তেজপাতখিলাও দি আদা নহৰু দি দিয়াৰ পিছত স্মাইলটো বহুত ধুনীয়া হয় বহুত বেছি ধুনীয়া খাওঁ লাগিয়ে যায় আৰু মিক্স কৰি ল'ব অলপ অলপ দি দিছোঁ লগতে আৰু লগতে মছলা বনাই লৈছোঁ নিমখটো মানে নিজৰ আন্দাজৰ অনুসৰি দি দিব পাৰে হালধি দিছোঁ আৰু যিহেতু মিক্স মছলা অলপ লৈছিলোঁ ওই মিক্স মছলা অলপমানহে দিছোঁ বেছি নহয় এয়া দেখিছে একদম অকণমান দিছোঁ এইখিনি আপুনি এতিয়া হিলাই দিব দেখিছে কিমান ধুনীয়া কালাৰ উঠি আহিছে ব্ৰাউন এইখিনি হৈ গ'ল এতিয়া আমি এইখিনি অলপ ঠাণ্ডা কৰি ল'ম ধুনীয়া এটা কালাৰ কৰিছে দেখিছে এইখিনি এতিয়া আমি অলপ ঠাণ্ডা কৰি মিক্সাৰত দিম অলপ ৰাখি পনীৰ টমেটোটো মই 4ফাল কৰি লৈছোঁ তাৰপিছত এনেই মানে ফ্ৰাই কৰি দিছোঁ বিলাহী আদা নহৰুখিনি মই পেষ্ট বনাই লওঁ এতিয়া হৈ গ'ল পেষ্ট দেখিছে পেষ্ট হৈ গ'ল তেল অলপমান দিছোঁ তাৰপিছত এতিয়া মই দি দিছোঁ পেষ্ট যিখিনি বনাইছোঁ এই দেখিছে নহয় কালাৰটো কিমান ধুনীয়া উঠিছে এতিয়া মই দি দিছোঁ মই পনীৰখিনি দি দিছোঁ পনীৰখিনি লাহে লাহে সিজি থাকিব মই যে এতিয়া পনীৰ মছলাখিনি অলপ ওপৰে দি দিছোঁ বেছি নহয় যিহেতুকে আজিকালি মানুহে মছলা খাব নোৱাৰে সেইটো কাৰণে একদম স্লাইট
অলপ হিলাই দিছোঁ কালাৰটো কিমান ধুনীয়া হৈছে আপোনালোকে দেখিছে নহয় মই জলকীয়া ব্যৱহাৰ কৰা নাই কাৰণ জলকীয়াটো বাচ্চাই খাব নোৱাৰে যিহেতুকে গতিকে মই দিয়া নাই এতিয়া মটৰখিনি দি দিছোঁ তেজপাতটো মই কাৰণ মিক্সাৰত নিদিলোঁ গুড়ি হৈ যাব যিহেতুকে সেইটো কাৰণে মই এনেকৈ দি দিছোঁ অলপ দেৰি এনেকৈ হিলাই থাকিব আপোনালোকে কেনেকুৱা ধুনীয়া কালাৰ উঠি আহিব চাবচোন গেছটো একদম সৰুকৈ ল'ব কাৰণ পনীৰটো সিজিব লাগিব মটৰটো সিজিব লাগিব মই ঢাকন দিয়া নাই আপোনালোকে দেখিছেই এনেকৈ অলপ দেৰি হিলাই দিব গেছটো সৰুকৈ ৰাখি দিব অলপ পনীৰখিনি হৈ গ'ল এতিয়া আমি ধনিয়া দি দিছোঁ ইয়াতে ধনিয়াটো আমি গোন্ধটোৰ কাৰণে দিছোঁ গোন্ধটো বহুত ধুনীয়া হয় ধনিয়া গোন্ধটো চবেই জানেই খাব পাৰে ন ধুনীয়া লাগে বহুত বেছি এতিয়া আমি পনীৰখিনি হৈ গ'ল যিহেতু নমাই দিছোঁ হাই গাইজ অলৰেডি হৈ গ'ল মোৰ মটৰ পনীৰ আপোনালোকে ঘৰতে বনাই চাব পাৰিব এনেকুৱাকৈ মানে নৰ্মেলি বনাইছোঁ আৰু মই ইমান মছলা ইউজ কৰা নাই আদা নহৰু দিছোঁ আৰু পিঁয়াজ দিছোঁ তেনেকৈ টমেটো দি বনাইছোঁ আপোনালোকে ঘৰত বনাই খাব পাৰিব খুব টেষ্টি বহুত বহুত টেষ্টি মইতো খাই বহুত ভাল পাওঁ পনীৰ আৰু আপোনালোকে যদি ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব আৰু লগতে শ্বেয়াৰ কৰি ছাবস্ক্ৰাইব কৰি দিব বেল আইকনটো দবাই দিব থেংক ইউ